हेलो गाइस स्वागतम जनाइছো संजय ইউটিউব চেনেললৈ আপোনালোকে বহুত মৰম স্নেহ দিয়াৰ বাবে মই আপোনালোকলৈ বহুত ধন্যবাদ জনাইছো আৰু আগলৈও এনেকৈ মৰম স্নেহ প্ৰদান কৰি থাকিবলৈ আহ্বান জনাইছো আহকচোন আজি ভিডিওটো আৰম্ভ কৰো সো গাইস আমি যেতিয়া নতুন চেনেল এটা খোলা হয় আৰু আমি তাত ভিডিও আপলোড কৰা হয় তেতিয়া তাত বহুত কম লাইক আহে সো গাইস লাইক কেনেকৈ হাত কৰিব লাগে তাকে ক'বলৈ গৈ আছো সো গাইস ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি মোবাইল স্ক্ৰিনলৈ গৈ ক্ৰম ব্ৰাউজাৰ টাইপ কৰিব লাগিব studio.youtube.com এইটো সার্চ কৰি দিয়ক সার্চ কৰাৰ পাছত আপোনালোকৰ এইটো স্ক্ৰিন লাই যাব আৰু এইটো স্ক্ৰিনত জুম কৰক জুম কৰি আপোনালোকৰ তললৈ যেটো আপোনালোকৰ তললৈ যেটো সেটিং আছে এই সেটিংটো ওপেন কৰি দিয়ক ক্লিক কৰি দিয়ক তাৰ পাছত আপোনালোকে দেখিলে আপলোড ডিফল্ট এই আপলোড 3 নম্বৰটো আপলোড ডিফল্ট ক্লিক কৰাৰ পাছত ৰাইট সাইডে চাব এডভান্স সেটিং বুলি আছে দেখিছে তাত ক্লিক কৰক আপোনালোকে তাত ক্লিক কৰাৰ পাছত তললৈ চাব আপোনালোকৰ শো হাউ মেনি ভিউৱাৰ্স লাইক ভিডিওস আছে যেটো টিক আছে সেই টিকটো আপোনালোকে আঁতৰাই দিব সো আপোনালোকৰ লাইকটো হাইড হৈ যাব আৰু সেভ কৰি দিব হৈ যাব মই অলৰেডি হাইড কৰা আছে সো সেইকাৰণে মোৰ সেভটো ওলোৱা নাই সো মই ক্লিক কৰাৰ পাছতহে সেভটো লাগিছে সো মই হাইড কৰা আছে কাৰণে আপোনালোকৰ সেভটো ওলোৱা নাই আপোনালোকে টিক মাৰ্ক থাকিব টিক মাৰ্কটো আঁতৰাই দিব আপোনালোকে সেভ কৰি দিব আৰু আপোনালোকৰ হাইড হৈ যাব যদি ভিডিওটো চাই ভাল পায় সো লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি ওপৰত থকা বেল আইকনটো ক্লিক কৰি ঘণ্টিটো বজাই দিব থ্যাংক ইউ